যুগ্ম জীৱনৰ পাতনি মেলিছে চকুৰালীয়ে। হয়, আপুনি ঠিকই শুনিছে, যুগ্ম জীৱনৰ পাতনি মেলিছে চকুৰালীয়ে। পিছে কইনা কোন? বিয়া ঘৰত উখল মাখল পৰিৱেশ, সকলো ব্যস্ত। কোনোবাই যদি ৰান্ধিছে, কোনোবাই আকৌ আমন্ত্ৰিত অতিথিক আপ্যায়ন কৰিছে, কোনোবাই যদি কামত ব্যস্ত, কোনোবাই আকৌ কথাৰ মহলাত। মুঠতে অন্তহীন ব্যস্ত, মানুহৰ ভিৰ। সকলোৱে অপেক্ষা কৰিছে দৰাৰ বাবে। দৰা নাহে। অৱশেষত আহিল দৰা আহিল। নাকত ৰুমাল লৈ গাড়ীৰ পৰা নামিল দৰা। হয়, সেইজনেই দৰাৰ নাম চকুৰালী। অথচ ছ'চিয়েল মিডিয়াত চৰ্চিত চকুৰালী। বিবাহপাশত আবদ্ধ হ'ল চকুৰালী। সোমবাৰে যুগ্ম জীৱনৰ পাতনি মেলিলে অথচ ছ'চিয়েল মিডিয়াত চৰ্চাত থকা চকুৰালীয়ে। সম্পূৰ্ণ ইছলাম ধৰ্মীয় ৰীতি নীতিৰে সম্পন্ন হ'ল চকুৰালীৰ বিয়া। কোকৰাঝাৰৰ ডিংডিঙা ঠাকুৰপুৰ গাঁৱত চকুৰালীৰ কইনা শফিক মিয়াৰ কন্যা চমিনা খাতুনৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে চকুৰে। সমাজক সাক্ষী কৰি ইছলাম ধৰ্মীয় ৰীতি নীতিৰে বিবাহপাশত আবদ্ধ হ'ল চকুৰ। প্ৰায়ে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য ৰাখিবলৈ আগবাঢ়ি অহা চকুৰে কিন্তু বিয়াৰ দিনা কোনো মন্তব্য নকৰিলে সংবাদ মাধ্যমৰ আগত। আমাৰ ফালৰ পৰা চকুৰালীৰ যুগ্ম জীৱনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। খেলাপি ছড়া কোনো প্রকার অন্যায় অত্যাচার মারপিট বা অযথা ভাষায় গালিগালাজ মই কৰিব নোৱাৰে। পৰিয়ালৰ অইন কাৰো দ্বাৰা নকৰি